লাও পুলি ৰলাই ললো হস্টেলি দিয়েলি বৈতেলি বুড়ি এখানে কি সরে বলো বাহ কেনে লাগছে নে ভাল লাগছে না বাহ ঠিক আছে নমস্কাৰ বন্ধুসকল ৰিমজিম বৰষুণ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো এতিয়া মই ওলাই যাম ফিল্ডৰ ফালে আমাৰ গাঁৱতেই সৰু সৰু ল'ৰা ছোৱালীৰ সৈতে কণ কণ ল'ৰা ছোৱালীবিলাকৰ সৈতে অকণমান ধেমালি কৰিম গতিকে ভিডিঅ'টো চাই থাকক আৰু আজি ভিডিঅ'টো বহুতেই ইণ্টাৰেষ্টিং হ'ব গতিকে কোনেও যাতে ভিডিঅ'টো স্কিপ নকৰে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকক গতিকে বাই এইজনী মোৰ ভাগিন একদম ডেঞ্জাৰ কথাবিলাক শুনকচোন বাৰু অলপ পিছতে আহিছা নে অলপ আগত আহিছা কেনে কৰি এইখন আমাৰহে গাড়ী দেখো এইখন দেখো গাড়ী আমাৰহে হয় নেকি এতিয়া যাবি দে যা টাটা দি বাই বাই বুলি কওঁ দেই মৰম এটা দি দে হ'ব দে এতিয়া মই চাইকেলত উঠি পেডেল মাৰি মাৰি গৈ আছোঁ আমাৰ গাঁৱৰ মাজেৰে এয়াই আমাৰ গাঁও শুৱনি আমাৰ গাঁওখনেই 2 নম্বৰ সোণাজুলি এয়া চাওক ৰাস্তাৰ ছাইডত কি ধুনীয়াকৈ হেঙাৰ দিয়া আছে বাগান তাতে তামোলৰ বাৰী ধুনীয়াকৈ গৈ আছোঁ আৰু গৈ এয়া চাওক মোক দেখি লাজ কৰিছে ভিডিঅ' কৰি আছোঁ এইজনী জিবি আৰু আহি পালোঁ সেয়া সৰু ডোঙেৰে পানী বৈ আছে আৰু এইখন আমাৰ ঈদগাহ ফিল্ড চাইকেল মাৰি মাৰি গৈ আছোঁ পানীৰ মাজেৰে এইখন আমাৰ ঈদগাহ ফিল্ড এইখনে আমাৰ ঈদগাহ ফিল্ড আমি ইয়াত পবিত্ৰ ঈদৰ দিনা সমূহীয়াভাৱে ঈদৰ নামাজ আদায় কৰোঁ এইখন চাওক চাৰিও চাইডে গ্ৰিলেৰে ধুনীয়াকৈ বনোৱা হৈছে সেইখন গেট আৰু ঈদগাহ ফিল্ডৰ ওচৰতে এটা বৃহৎ ডাঙৰ পুখুৰী এটা আছে এইটো পুখুৰীৰ নাম হৈছে ফাৰ্ম পুখুৰী আমি সকলোৱে যেতিয়াৰ পৰা আমি জন্ম হৈছোঁ আমি জানা বুজা হৈছোঁ তেতিয়াৰ পৰা এইটো ফাৰ্ম পুখুৰী বুলিয়ে কয় আৰু তেতিয়াৰ পৰাই আমি জানো এইটো ফাৰ্ম পুখুৰীয়ে আজিলৈকে ফাৰ্ম পুখুৰীয়ে হৈ আছে গতিকে তাত আমি আগতে বহুতো গা ধুইছোঁ ভাল লাগে ইমান ধুনীয়া ভিউ চাওকচোন আপোনালোকে এইখন আমাৰ গাঁৱৰ মুক্তাব ইয়াতে পঢ়োঁ আৰবী উৰ্দু শিক্ষা আমি ইয়াতে মানে লওঁ আৰু কিন্তু লকডাউন পৰাৰ পৰা গোটেই দৰজা খিৰিকী সকলো বন্ধ হৈ গৈছে আৰু সেই মুক্তাবখনৰ ওচৰতেই নিচেই কাষতে এইখন আমাৰ মুক্তাব প্ৰাথমিক বিদ্যালয় এইখন স্কুলতে আমি সৰুৰ পৰা কৰ কাণ ঘূৰোৱাৰ পৰা আমি যত যিমান বিদ্যা এতিয়ালৈকে লাভ কৰিছোঁ ABCD ক ফলা এইখনতে আমি তাৰমানে গোটেইখিনি শিকিছিলোঁ আৰু স্কুলখন দেখি আজি বহুত বেয়া লাগিছে কাৰণ স্কুলখন দেখাৰ লগে লগে আমাৰ এইখন স্কুলৰ প্ৰধান শিক্ষক মহম্মদ আফজল হুছেইন ছাৰ তেখেতলৈ মনত পৰি গ'ল তেখেত বৰ্তমান আমাৰ মাজত নাই ওপৰত থকাজনে নেদেখাজনে আমাৰ মাজৰ পৰা কাঢ়ি লৈ গৈছে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আজিও সেয়ে কামনা কৰোঁ আল্লাহ ভগৱানে তেখেতক নিশ্চয় ভাল জাগা দিয়ক সেয়ে কামনা কৰিলোঁ এই বোলে ওচৰটা লাজ কৰিব আহিছে মই এটা মুঠত না উৰি দিম চলি হাঁহি নাছিল এতিয়া তাৰ হেৰি কৈছোঁ তোৰ নামটো কি আছিলে বিকুটো অৰিজিনেল নাম কওঁ মিনাৰ ৰহমান কোন ক্লাছত পঢ়া হয় 7ত কৰ কাণখন কোনফালে কৰ কাণ কোনফালে ক'ব নাজানে কৰ কাণ কোনফালে হা কিফালে হয় তাৰমানে ক'ব নাজানা ক'ত থাকে কোনফালে কৰ কাণ সদায় ৰাইট চাইডে এই মূৰ্খ চলিয়ে স্কুলত পঢ়িছে কৰ কাণ কোনফালে নাজানে কৰ স্কুলত পঢ়া হয় বান্দৰা বড় স্কুল আমাৰ লগত আৰু এটা বাবু আছে এইফালে আছো এই লাজ কৰিছে এইটো লাজ আছো এইফালে আছো ওচৰটা কেনেকৈ পলৈছে জানো মূলোৱা বান্দৰা সেই নাছিলে যাম বুলি যাম বাৰু আহিলে বাদ দি পঢ়া শুনা বাদ দিলি এই ক খ কাৰণে মাতি দিছোঁ নাজানো স্কুলত বাহানাই
নাই তাৰমানে এইটো সঁচাই মামাৰ স্কুল চব বন্ধ দিয়াৰ পৰা চব ছোৱালী মুখা পাই আহিলা গতিকে আমাৰ ডাঙৰ চামটোক মই পালি মানে ভাল লাগে একবাৰ তাই কৈ দিছে কচোন নহয় মাত চাব মাত নহয় কি লাজ কৰিছি লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা বুলি কৈছো লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা টাংকে কওঁ স্পীড কওঁ টাংকে কৈছি স্পীড কওঁ তামোল খাইছ না জিবাডাল দাঁত হৈ আছে দে আৰু কৈছো চাওঁ লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা এ বঢ়িয়া 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 আচ্ছা দেখোন এই তোক দিবা কি আছে চাওঁচোন একো ললিপপ এই চকলেটটো খালো ল পুৰা খা পকাটোতো মানে চকলেট নাই মুখৰ পৰা ইয়াক অলপমান উলিয়াই দিছো আৰু ল পাপে নাখা আহি পেলাই এই আমাৰ জোনাব গিলা আহি পেলাই ইয়াত জোনাব একেবাৰে আমাৰ গাঁৱৰ বিধান একেবাৰে ধুনীয়া জমা হৈছে আৰু আহিহে আছে আৰু চকলা আছো কামত যোৱা নাই নেকি কিহৰ কাম কামত যোৱা নাই আজি এই বাদ দি আজি এইগিলা ধেমালিয়ে কৰি আছো আজি ফ্ৰী টাইমটো এটা কথা কৈছে এইফালে চাওঁ এই ভিডিঅ' হৈ আছে লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা বুলি তাকে কৈছো ঘৰত কৈছো নালাগে নালাগে কিয় নালাগে একবাৰ কৈ যা মোৰ অবিয়া নাই তাৰমানে মুখত ঘূৰি নাই তইনো কাৰ বিধান কমাই নাছো আছো আছো মই বাপেৰে বিধান হেৰি কৈছো এই কফলাখান একো মাতি দিছো কিবা জানা নেকি দেখি নেদেখে যদি না সঁচাই কৈছো ভিডিঅ' হৈছে ভালকে কৈছো একবাৰ নাকটো এটা নিদি ভিতৰত থকা মাল চাগে মুখত সোমাই যাব পিছে কফলাখান নৰা স্কুলতে যাব না স্কুল আমাৰ বাবু কেইটামান আছে বাৰু বাবু কেইটামান কৈছো বঢ়িয়া কফলাখান লাজে কৰে তুমি মাতা না এই আমাৰ জনাব কি নাম নিউজ লাইভ নে কি নাম নিউজ লাইভ নে কি নাম তোক চবে কিয় নিউজ লাইভ বোলে বা কি লগাইছো এইগিলা বোলে চুলিয়ে তুলি চিটকে দে দেখোঁ সেইগিলা বাদ দি কৈছো কি নামটো কৈ নাই কি আছে সেইফালে মহম্মদ ৰিয়াছুল আলী কিয়া বুলি কিয় সুধছা মই ভালকে সুধছো ক'ব লাগে বাকী ভালে আছা দে কৈছো পিছে লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা বুলি কৈছো লাও পুলি ৰলাই ৰুলো লাও পুলি ৰলাই ললো কিয় নৰবি মানুহ নৰা কাম কি আছে কৈছো ক লাও পুলি ৰলাই ললো লাও পুলি লৰাই ললো ৰুলো লৰাই ৰুলো ৰুলো লৰাই লফা বুলি কৈ লাও পুলি ললাই ললো চেষ্টা কৰ লাও পুলি লৰাই ললো লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা এনেকে লাহেকে ক'লেতো চবে পাৰিব অকণমান নাকে কওঁ লাও পুলি লৰাই ৰুলো লাও পুলি ৰলাই নৰয় ভাই ঠিক আছে বাৰু এৰি দিছো এইফালে বোলে এই কফলাখান মাতচোন কি কোনখান কি কফলা কেইখান এই চলিয়া কফলা কেইখান বহুত খিনি চেষ্টা কৰছা ভাল লাগিল বাৰু লগ খাই কিন্তু চকলেট নাই নহলে ঠিক আছে দেওবাৰৰ পৰা আহিবি গোটেইকেইটা বিধান মুখা চবকে কৈছো গোটাই মুখা আহিবি আৰু কোন কোন আছে চবকে লৈ আহিবি শুনছা দেওবাৰৰ পৰা দেওবৰীয়া আড্ডা বনাম আমি দেই বান্ধি লৈ নেকি উঠাই লৈ আহিবি আপি চাপি পালি চব লৈ বগা বোলা চেহেৰা চাওঁ চুলি কেইটা কি ভাত পিছিয়া কি ফোক মচিছি নেকি ফিল্ডত নামটো কৈ দিছো বঢ়িয়াকে অলপমান টাংকে কওঁ কি বাদ দিলে ভিডিঅ' কৰিব আহিছে কফলাখান মাতি শুনিছো বঢ়িয়াকে
এলপি স্কুল জীৱ এই যেটা কাও তাকেতো এলপি স্কুলত শিক্ষা না নাই শিক্ষিও শিক্ষা বঢ়িয়া কফলাখান মাত বাদ দিও পঢ়ি গেল যে বাদ দিও এইটো কি শব্দ বা তাৰ লেভেল কথা কোৱা ঠিক আছে দেচোন কফলাখান নৰা বাৰু গম পাইছো তো বঢ়িয়াকে কৈছো লাও পুলি লৰাই ৰুলো নুৰু লৰাই লফাম কৈছো হৰি ভুল লাগি দে ফুল হলি নকয় কিয়া লাও পুলি উহেলি নিলো আকৌ বেলেগ জায়গাত ৰলো তো বেয়া মানে দে লাও পুলি উহালি নিলো নাই মই সহজত কৈছো আৰু সহজত লৰাই লফা বুলে কৈ কৰিছো কৈ ক আচুম ফোন সহজত কৈছো কি হৈ যায় বেলেগ মোবাইল দেখা নাই নেকি ভাল লাগা হোৱা নাই দেখা চাইছো ভিডিঅ' মানে ভিডিঅ' বুলি গম পাইছা তো তাকে চাই আছা নীলাজ এইগিলা বাদ দিছো এই আৰু তোৰ নামটো কৈ নাই কি একবাৰ মোৰ নাম থৱাই নাই হা নাম সঁচা ভালকে কৈ দিছোন তই নামটো কৈ দি নাম জানে ফেচবুকত মাৰি চাবি মই আছো ফেচবুকত কি নাম ফেচবুকত মেছেজ আহিব নেকি বহুত বেছি এই কফলাখান বাজি দিছো একবাৰ চাওঁ পাহৰিলো কফলা এতিয়া এই সৰুতে পঢ়িছিলো এইগিলা গোটাই গাখীৰ দিয়া চানা দেখোন নাই গাখীৰ খোৱা চানা এইবিলাক কৰে কৰে ভাই কাৰ বিধান তোমাক হা কিয় মানুহৰ বিধান বা কেনেকে মৰে চৰাই বোলা মাতে বহ এতে বহ কামাত চৰাই বোলা চৰাই হষ্টেলি দিহেলি বৈতেলি বুঢ়ী কি চৰাই বোলা বাহ কেনে লাগছে নাই ভাল লাগছে না বাহ ঠিক আছে হাঁহি ধেমালি কৰি অৱশেষত ভাইটিহঁতৰ লগত অকণমান ফুটবল খেলিলোঁ এতিয়া ফুটবল খেলাও হ'ল আমিও ঘৰমুৱা হওঁ তো ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব ঠিক আছে বাই